আহা হেয়া কিলিং খুব হেই কিলিং খুব মারবি ওঝা নহয় নে ওঝা এক খাকি শুনবি হাই নীল হাপাখে দেখিয়া নাছিল চাই আই নহয় হাই হেলৰে ভাজা মাছে বুন্দাক ধৰি খায়ে কি কিলিং খুব নাজানেও এনে এক পেং পেঙে ঝিংঝিঙে থাকে পগলাটো মনে মনে থাকি মামা মামা ঐ আহে গাত গোহাই লগা মানুহ এইগিলা আপত্তি নকৰিবি কৃষ্ণ কৃষ্ণ ভাগিন ছাতিটো আগবঢ়াই দিলো মামা এইটো নহয় কেৰাচিনৰ ছাতিহে লৈ আহিলি ভাগিন মিঠাতেলৰ যি জুই চাই দাম আমাৰ নিচিনা মানুহে এইবিলাক কৰিব নোৱাৰো এই খৰাই দিয়া কাম কাম কৰিব লাগিব আমাৰ মনুষ্যৰ কথা নাই ভগৱন্তই যদি এই ছাতিৰ সিহাৰ বোম দেখি যদি ভয় খাবই প্ৰভু এতিয়া চলাই দিবি আৰু প্ৰভু আৰম্ভ কৰো আৰম্ভ কৰিব পাৰি তুমি চিতবিতি মোৰ পৰ্বত নাৰায়ণ হে তুমি নাথ মই নাথ মাৰবি দে হয় এতেকে পৰমেশ্বৰ হে দাখ ভৈলো চৰণৰ ভাঙিটো কৈ দিয়ে ভাই ভাঙেনি ক'বা লাগবো ভাঙেনিটো দেখোন নকলিও হ'ব কলিয়া ভাল লাগব শুনি ভাল লাগিল হয় তই কি ভাঙিনি ক'বা নাজানা নেকি কিনো নাজানা বুলি কয় কৃষ্ণ কৃষ্ণ ভগৱন্তই একে থালি বাকি দিছি গোটাইখিনি আছে হৃদয়ংগম কৰি লৈছো আৰু তই বুজাই দি শুনবি কিন্তু দীঘলীয়া হ'ব প্ৰভু একো কথা নাই তুমি চিতবিতি মোৰ মানে কি কৈছি কি কৈছিল ভাগিন ৰামে তাৰমানে সীতাক কৈছিল তুমি যেতিয়া চিট পৰীক্ষা দিছিলা মই বৃত্তি পৰীক্ষা দিছিলো মানে মই শুন এইটো কথাতে কন্দল লাগি ৰামে আৰু সীতায়ে একে কন্দল লাগি গেল নহয় লাগাৰ পিছতে সেই সীতাক বনবাস দিলে চিট পৰীক্ষা দিয়াৰ কথাটো কয় তাৰমানে বয়সত সৰু ডাঙৰ এনেই